वेलकम बैक टू माय यूट्यूब चैनल हुनमनी ब्लॉगলৈ সকলোকে স্বাগতম জনালো। আৰু আজি আমি যাবলৈ ওলাইছো মানে খুৰীহঁতৰ ঘৰলৈ, আৰু ভাবিছো আপোনালোককো লৈ যাওঁ। তো ভিডিঅ'টো চাই থাকক, কোন কোন যাম আমি দেখুৱাই যাম। তো চাই থাকক ভিডিঅ'টো। আৰু আমি টমটমত যাম। এয়া টমটম আহিলে দেখিছেনে, এইফালে আইতা উঠিব এতিয়া। আমি এতিয়া গৈ আছো আমি টমটমত। এয়া দেখিছেনে দেখাই আৰু গৈ আছো এতিয়া আমি। এইফালে আহি পাই গ'লো আমি খুৰী ঘৰলৈ। এয়া দেখিছেনে, খুৰীয়ে আমাক চাহ খাবলৈ মাতিছে, ভিতৰলৈ যাওঁ। আৰু এইফালে আমাক চাহ দিছে, এইফালে আইতা বহিলে, জেঠাই বহিলে, ধুনীয়াকৈ চাহ খাম। চাহ খাই লওঁ ধুনীয়াকৈ, দেখিছেনে, খাই লওঁ আমি চাহ তাহ খাই ওলালোঁ ভিতৰৰ পৰা। এতিয়া চাহ খালোঁ। আৰু এইফালে দেখিছেনে ঘৰ বনাই আছে নতুনকৈ, এয়া খুৰীহঁতৰ ঘৰ। আৰু চাওকচোন ইমান ধুনীয়াকৈ আমাৰ ফুল ৰুই থৈছে। ইয়াত টাবত দেখিছেনে, ইমান ধুনীয়া মৰম লাগিছে। আৰু এইফালে চব টাবত ৰুই থৈছে ইমান ধুনীয়াকৈ। আৰু এইফালে আছে দেখুৱাম আপোনালোকক, চব ইমান ধুনীয়াকৈ ৰুই থৈছে। দেখিছেনে খুৰীয়ে ইমান ধুনীয়াকৈ টাবত এইবোৰ ফুল ৰুই থৈছে। এইফালে আপোনালোকক ঘৰটো বনাই আছে, কমপ্লিট হোৱাগৈ নাই। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ কোমোৰা লাগি আছে ওপৰত, দেখুৱাইছোঁ আপোনালোকে চাব দেই। দেখিছেনে ইমান ধুনীয়াকৈ কোমোৰা লাগি আছে। সেয়া খুৰীহঁতৰ দোকান, সেয়া এইফালে এয়া দোকান দেখিছেনে খুৰীহঁতৰ। এইফালে চিলাই মেচিন খুৰী ভাগৰ, এয়া চিলাই আছিলে আমি আহোঁতে। এইফালে আছে বস্তু, এইফালে পানী বটল, বিস্কুট, ঢেৰ বস্তু আছে। এইফালে গামখাৰু, আৰু এইফালে খাৰু, নেল পালিচ, চব বস্তুৱেই আছে খুৰী দোকানত। এয়া সৰু মৰুকৈ দোকানত চব থৈছে। দোকানখন দেখিছেনে, এয়া মেচিনখন। আৰু এইফালে বৰ বেছি ডাঙৰ নহয় দোকানখন, সৰু, বেছি ডাঙৰ নহয়। এইফালে মণি দেখিছেনে ওলোমাই থৈছে এইবোৰ। এয়া আমাৰ খুৰীহঁতৰ দোকানখন দেখুৱালোঁ আপোনালোকক। বেটী দোকানত বোলে চিপছ লাগে তাইক। সেইফালে নোচোবা এইবোৰ নোচোৱে। সেই বেটীক চিপছ লাগে, চিপছ দিলে তাইক। আৰু এইফালে দোকানৰ পৰা ওলাই গৈ ইমান ধুনীয়া ফুল এইফালে চব দেখুৱাইছে। সেইবোৰ ফুলবোৰ ইমান ধুনীয়াকৈ আছে। সেই আগফালে পদূলিমুখত ইমান ধুনীয়াকৈ ফুলবোৰ ৰুইছে, দেখিছেনে। সেয়া ফুলবোৰ এতিয়া ইয়াতে আছে। ঘৰখন ভালকৈ হ'লে মানে ভালকৈ ধুনীয়াকৈ টাবত দিব আৰু ফুলবোৰ খুৰীয়ে দিম কৈছে। আৰু এয়া চব বগৰী গছ, এজোপা বগৰী গছ। খুৰীয়ে ইমান ধুনীয়াকৈ ফুলবোৰ থৈছে, চাওকচোন কিমান মৰম লাগিছে, ইমান ভাল লাগিছে চাই ফুলবোৰ। বেটিনিও ড্ৰেছ দিলে খুৰীয়ে, দেখিছেনে। সেয়া আপুনি হাঁহি দিয়াচোন, হাঁহি দিয়াচোন। বেটিক দেখিছেনে নাচি আছে, খুৰীয়ে নতুন ড্ৰেছ দিলে তাইক, এয়া পিন্ধাই দিলোঁ। আৰু এইফালে দেখিছেনে বেটিয়ে খেলি খেলি শুই গ'ল এতিয়া। এয়া দেখিছেনে শুলে তাই, বেটিয়ে শুলে। এয়া দেখিছেনে, এয়া শুলে। এতিয়া উঠিলে আৰু আমি খোৱা বোৱা কৰি আজৰি হ'লোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। আৰু বেটেৰী ৰিক্সাখনতো ফোন কৰিলোঁ, আহি আছে বেটেৰী ৰিক্সা। আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। আহি পোৱাহি নাই বেটেৰী ৰিক্সাখন, তো ৰখি আছোঁ এনেকৈ। এয়া এইফালে বেটিয়ে শুই উঠিছে এতিয়া।
কাৰণ এইফালে চা হাই কৈ দিয়া হাই হাই এয়া বেটিয়ে দেখিছেনে শুই উঠিছে মনটো ভাল লগা নাই তাই বেটিৰ ৰিক্সাখনো আহি পেলাই এতিয়া যাম আমি তো এইফালে দেখিছেনে বেটিৰ উৎপাত কেনেকুৱা ক'ত ধৰিব লাগে ইয়াত ধৰি ল'ব লাগে এনেকৈ এয়া দেখিছেনে আৰু এইফালে আইতাও ধৰি লৈছে ধুনীয়াকৈ এইফালে আইতাও ধৰি লৈছে ধুনীয়াকৈ ফুল লৈ আহিছিলোঁ খুৰী ঘৰৰ পৰা এয়া দেখিছেনে এইফালে মনি প্লেন নামটো দুপৰ টেঙা লৈ আহিছিলোঁ এয়া দেখিছেনে এয়া এয়া খেলি আছে এয়া এয়া দুইটা খেলি আছে দেখিছেনে এইফালে বেটি এইফালে হাই কৈ দিয়া মানুহ হাই হাই কৈ দিয়া ধুন মানুহ হাই কৈ দিয়া হাই কৈ দিয়া এয়া ফুলখিনি দেখিছেনে ফুলখিনি মই এতিয়া ৰুই ল'ম ধুনীয়াকৈ আৰু তো আজিৰ ভিডিঅ'টো ইমান দুটাই সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু নতুনকৈ যদি কোনোবাই চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈকে বাই বাই।